নমস্কাৰ বেংকে আমাক কিদৰে মূৰ্খামি বনাই আছে চাওক। আমাৰ সকলোৱে ছেভিং বা কাৰেণ্ট একাউণ্ট আছে। ছেভিং বা কাৰেণ্ট একাউণ্টত আমি ইণ্টাৰেষ্ট কিমান পাওঁ? 2 পৰা 2.5% মানে 0.5% বা 2% বা 0.5% আমি সুদ পাওঁ। কাৰেণ্ট একাউণ্টততো সুদ নাপাওঁৱেই, ছেভিং একাউণ্টত সেইটো পাওঁ। গতিকে যদি আমি বেংকত এনেকুৱা এটা ফেচিলিটি আছে মানে যিটো কোনো ৰিস্ক নাই, কোনো প্ৰব্লেম নাই, পূৰা ছেফ ফেচিলিটি, সেইটো গৈ যদি আমি বেংকত কৰি দিওঁ তেতিয়া আমাৰ ইণ্টাৰেষ্টৰ পৰিমাণটো 3 গুণ বৃদ্ধি হৈ যাব। 3 গুণ বৃদ্ধি হৈ মানে 7% গুচি যাব। 6 পৰা 7% আমি ইণ্টাৰেষ্ট পাম। সেই ফেচিলিটিটোতো বেংকে আপোনালোকক কেতিয়াও নজনায়। সেই ফেচিলিটিটো হ'ল অটো চুইপ। বেংকত আপোনালোকে গৈ ক'বগৈ যে মোৰ একাউণ্টটো অটো চুইপ ফেচিলিটি কৰি দিয়ক। অটো চুইপ ফেচিলিটি কৰি দিয়াৰ পাছত আপোনালোকে সুদ FDৰ সমান পাব। FDয়ে যিমান সুদ দিব সিমান সুদ পাব আৰু পইচা যেতিয়া মন যায় উলিয়াব পাৰিব, যেতিয়া মন যায় সোমাব পাৰিব, কোনো প্ৰব্লেম নাই। আপোনালোকে আপোনালোকৰ একাউণ্টটো যিমান পাৰে সোনকালে গৈ অটো চুইপ কৰি লওক আৰু এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক, সকলো হাতলৈ যাওক, সকলোৱে জানক, সকলো লাভ হওক। ধন্যবাদ।